Hello everyone, কংগ্ৰেছটো মোৰ আন এটি ভিডিঅ'লৈ আজি বনাব লৈছোঁ এয়া মটিচুৰ লাডু বা বুন্দি লাডু বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তাৰ বাবে লৈছোঁ মই এয়া বেচন এক কাপ ল'লোঁ এটা জোখত। সেইখিনি ধুনীয়াকৈ চালি লৈছোঁ। চালি লোৱাৰ পিছত ইয়াতে মই অলপ পানী দি কিনি এড কৰি লওঁ। পানীটো পৰিমাণ অনুযায়ী লাহে লাহে দি থাকিব লাগিব, একেবাৰে দি নল'ব। এয়া হৈয়ে গৈছে। সেইখিনি মই অলপ ৰেষ্টত থাকিব দি আকৌ ইয়াতে বেকিং চ'ডা 1 চিকুটমান দিছোঁ। সেইখিনি ধুনীয়াকৈ মিলোৱাৰ পিছত এতিয়া মই এই চাটনি কাৰণে লৈছোঁ। চেনি পানী বনাম এতিয়া। সেইটো চেনি 1 কাপ আৰু আধা কাপ পানী। সেইখিনি ধুনীয়াকৈ গলাই ল'ম আৰু এয়া মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এনেকৈ অলপ কৰি বনাই আছোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ দেই। মাজতে এনেকৈ অলপ গোটা হ'ল, অলপ বেছিকৈ দি পালোঁ। সেইখিনি একো নহয় বাৰু, ঠাণ্ডা হ'লে ভাঙি যাব। এনেকৈ আজি বনালোঁ। এইফালে মই চেনি পানী ৰেডি কৰি আছোঁ। ইয়াতে দিলোঁ ইলাচি 3টামান তেতেলিয়াই দিলোঁ আৰু কেশৰ দিছোঁ। ইয়াতে মই ফুড কালাৰ ইউজ কৰা নাই। এইখিনি চেনিখিনি ধুনীয়াকৈ গলাই লৈছোঁ। চেনি গলি যোৱাৰ লগে লগে ইয়াৰ আঠা ভাৱ আহিব, তেতিয়া মই গেছটো ল' ফ্লেমত থৈ দিম। এয়া হৈয়ে গৈছে। মই এইখিনি ইয়াতে দি দিছোঁ। এনেকৈ গেছটো ল' ফ্লেমত দি মিডিয়ামটো ল' এনেকৈ লাহে লাহে হিলাই থাকিব লাগে। পানীখিনি যেতিয়া শুহি নলয় তেতিয়ালৈকে। এয়া হৈয়ে গৈছে। আপুনি ইয়াতে মই দিছোঁ 2 চামুচ ঘিউ, টেষ্টটো বঢ়াবৰ কাৰণে। বিৰাট ভাল লাগে চেণ্টটো। আৰু ইয়াতে অলপ ঘিউ দি মই ইয়াত কাজু অলপ ফ্ৰাই কৰি দিছোঁ। ইয়াত মগজগুটি দিলে বেছি ভাল লাগে। মই ইয়াত নাছিলে সেইকাৰণে কাজু দি দিছোঁ। এয়া লাহে লাহে হিলাই ফাইনেলি হৈয়ে গৈছে। মই এইখিনি এতিয়া গৰমে লাডু বনাম। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ দেই। এতিয়া মই এয়া মন্দিৰলৈ যাম, হনুমান মন্দিৰ। ভগৱানৰ ওচৰত দি থৈ আহোঁ। ফাৰ্ষ্ট টাইম মিঠা লাড়ু বনাইছোঁ আৰু বেলেগ বনাইছোঁ বাৰু মিঠাই। আজি ফাৰ্ষ্ট টাইম বুন্দিয়া লাড়ু বনাইছোঁ। সেনেকৈ আজি ভিডিঅ' দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল পায় মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।